গুড মৰ্ণিং, ৱেলকাম বেক টু মাই চেনেল। আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া সময় হৈছে 11:30 বাজিছে। ছোৱালী শুই আছিলে, গতিকে তাই শোৱাৰ পৰা উঠিছে। এতিয়া শোৱাৰ পৰা উঠাৰ পাছত মই তাইক সদায় এটা ফল দিবলৈ চেষ্টা কৰোঁ। আজি মই আপেল, গাজৰ আৰু খেজুৰ গোটেইকেইটা মিক্স কৰি এটা ৰেচিপি বনাইছোঁ। গতিকে সেইটো বনাই পেলাই আপোনালোকক দেখুৱাম বুলিও ভাবিছিলোঁ। গতিকে আপোনালোকৰ বেবী কেনেকৈ খুৱাব পাৰিব, খুবেই হেল্ডি হয় আৰু খেজুৰটোতো খুবেই ভাল। গাজৰ আৰু আপেল দুইটা মই ভাপত দিম, যিহেতু ভাপত দিলে নিউট্ৰিয়েণ্টছখিনি থাকি যায়। গতিকে ভাপত দিলে সিহঁতে খায়ো ভাল পায় আৰু সিজাই দিলে যিখিনি নিউট্ৰিয়েণ্টছ গুচি যায় ভাপত সেইখিনি ৰৈ যায়। আৰু গোটেই প্ৰচেছটো মই আপোনালোকক কৰি দেখাম, প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাব। আৰু খেজুৰখিনি মিক্সিতহে দিম, সেইখিনি ভাপত নিদিওঁ। গতিকে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি ভাল লাগে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে আহিবলগীয়া নতুন ভিডিঅ'খিনি পাই থাকে। সেইবাবে বেল আইকনটো প্ৰেছ কৰি দিব। আৰু আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখিনি 6 মাহৰ পৰা সকলো শিশুৱে খাব পাৰিব, বিৰাটেই হেল্ডি এটা। পিউৰিটো বনাবৰ কাৰণে মই এটা গাজৰ ল'ম আৰু এফাল আপেল ল'ম। আপেলটো মই ধুনীয়াকৈ বাকলি গুচাই ল'ম আৰু ইয়াৰ লগতে মই মিক্স দিম খেজুৰ এটা। মই এইটো ৰয়েল ক্ৰাউনৰ এই খেজুৰটো ইউজ কৰোঁ, বিৰাট ভাল পাওঁ এইটো ইউজ কৰি। ইয়াৰ এটা দিম। মই প্ৰথমে আপেলটোৰ বাকলি গুচাই লওঁ। আমি গোটেইখিনি মই এনেকৈ সৰু সৰু পিছত কাটি ল'লোঁ, এনেকৈ পিচ কৰি ল'লোঁ আৰু এখন চালনী লৈছোঁ। এয়া মই ভাপত দিম, যিহেতু ভাপত দিলে মানে কি হয়, বস্তুখিনি নিউট্ৰিয়েণ্টছখিনি ৰাখি যায়। যদি বইল কৰি পানীটো পেলাই দিয়াৰ পাছত তাত গোটেই নিউট্ৰিয়েণ্টছখিনি গুচি যায়। গতিকে এইখিনি মই কেনেকৈনো ভাপত দি পেলাই এইখিনি কোমল কৰি লয় তাকে দেখুৱাম প্ৰথমতে। আহকচোন চাই লওঁ। তেনেকৈ কেৰাহীটোত অলপমান পানী এনেকৈ দি লৈছোঁ আৰু ইয়াৰ ওপৰত এনেকৈ বহাই দিছোঁ। এতিয়া এইখিনি ধুনীয়াকৈ মই কভাৰ কৰি দিম। 10 মিনিটমানতে এইখিনি ধুনীয়া কোমল হৈ পৰিব। ধুনীয়াকৈ দিব লাগিব। এয়া ধুনীয়াকৈ কোমল হৈ পৰিছে। এইখিনিৰ লগতে মই এয়া এটা খেজুৰ মাজৰ গুটিটো গুচাই ইয়াতে দি দিম। ধুনীয়াকৈ এয়া অকণমান পানী দি মিক্স কৰিম। যদি ফৰ্মুলা দিয়ে পিছত ফৰ্মুলা এড কৰিব পাৰিব। এয়া প্ৰথমতে এইখিনি মই অকণমান পানী দি মিক্স কৰি ল'ম। এতিয়া মই ইয়াত নন গাখীৰ এড কৰি দিছোঁ। কিমানটো কনচিষ্টেঞ্চি লাগে আপোনালোকে চাই ল'ব। ইমান ধুনীয়াকৈ 6 মান্থৰ পৰা বেবীয়ে খাই বিৰাটেই ভাল পাব আৰু বহুত হেল্ডি হয়। ৰেচিপিটো এবাৰ ট্ৰাই কৰিব পাৰে, এয়া বিৰাটেই ধুনীয়া লাগে, খায়ো ভাল পাব আৰু হেল্ডিও হয়। গতিকে এবাৰ নিশ্চয় ট্ৰাই কৰি চাব। মোক খাই দিব ন? বাবা বাবা ধুনু ধুনু নে? ধুনু ধুনু নে? বাবা বাবা ন?